আমাৰ কাৰ্যকাল শেষ হোৱাৰ মডেল কোড অফ কণ্ডাক্ট লগাৰ আগত আমি যাতে আৰু যিখিনিৰ ভেৰিফিকেশ্যন চলি আছে তেওঁলোককো আমি নিযুক্তি দিব পাৰোঁ তাৰো প্ৰচেষ্টা আমি চলাই আছোঁ। নিযুক্তি প্ৰক্ৰিয়াটোৰ লগে লগে ইয়াত বহুতখিনি সংশোধনীও আমি কৰিব লগা হৈ আছে, সংস্কাৰো কৰিব লগা হৈছে। গতিকে এই সংস্কাৰসমূহৰ কাৰণেও আমাৰ সময়ৰ আৱশ্যক। 82,000 টিচাৰ মানে মই 40% টিচাৰ আমি নিযুক্তি দিলোঁ। গতিকে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ই এক নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া, ই চলি থাকিব। এটা শতিকাজোৰা সমস্যা তাক আমি সমাধানৰ ফালে লৈ গৈছোঁ, এটা প্ৰণালীবদ্ধ ছিষ্টেমৰ ফালে আমি লৈ গৈছোঁ। অলপ সময়ৰ আৱশ্যক। আমাৰ কাৰ্যকাল শেষ হোৱাৰ মডেল কোড অফ কণ্ডাক্ট লগাৰ আগত আমি যাতে আৰু যিখিনিৰ ভেৰিফিকেশ্যন চলি আছে তেওঁলোককো আমি নিযুক্তি দিব পাৰোঁ তাৰো প্ৰচেষ্টা আমি চলাই আছোঁ। নিযুক্তি প্ৰক্ৰিয়াটোৰ লগে লগে ইয়াত বহুতখিনি সংশোধনীও আমি কৰিব লগা হৈ আছে, সংস্কাৰো কৰিব লগা হৈছে। গতিকে এই সংস্কাৰসমূহৰ কাৰণেও আমাৰ সময়ৰ আৱশ্যক। 82,000 টিচাৰ মানে মই 40% টিচাৰ আমি নিযুক্তি দিলোঁ। গতিকে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ই এক নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া, ই চলি থাকিব। এটা শতিকাজোৰা সমস্যা তাক আমি সমাধানৰ ফালে লৈ গৈছোঁ, এটা প্ৰণালীবদ্ধ ছিষ্টেমৰ ফালে আমি লৈ গৈছোঁ। অলপ সময়ৰ আৱশ্যক।